এটা সংলাপ কওঁনে ৰাঘৱ ভগৱান তই মোৰ চব আশাই পূৰণ কৰিছে চব আশাই মোক পূৰণ হৈ গৈছে মোৰ কোনো আফচোচ নাই মই নাকানো কেৱল এটাই আশা মোক পূৰণ কৰিছে মোক কোটিপতি বনাই দে ধনী মানুহ বনাই দে মই মাত্ৰ দেখুৱাব বিচাৰিছোঁ যিয়ে টকাৰ মোনাখন লৈ নিজকে ৰজা বুলি ভাবি ঘূৰি ফুৰে সিহঁত আচলতে দানৱ হয় আৰু দয়া মৰমৰ মোনাখন আৰু আছে আৰু দয়া মৰমৰ মোনাখন যিয়ে লগতে কান্ধত কঢ়িয়াই লৈ ফুৰে সি কিন্তু ৰাঘৱ হয় ৰাঘৱ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জড়িত যিসকল আমাৰ কমিটিৰ মানুহ আছে তেওঁলোকে মোক ফোন কৰি আছিল কিন্তু মই ইমান ট্ৰেফিক জামত পৰি গ'লোঁ তথাপি আপোনালোকে যে অন্ততঃ ইমান দেৰিলৈকে ৰৈ আছে আমাক চাবৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ আৰু আগলৈ যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ তাৰ কাৰণে যাতে শুভেচ্ছা জনায় এতিয়া ৰাঘৱ 27 অক্টোবৰত আহিব সকলোৱে খালি চাব লাগিব মোৰ লগত আজি বহুত আৰ্টিষ্ট অহাৰ কথা আছিল কিন্তু তেওঁলোক আধা বাটতে এতিয়ালৈকে সোমোৱাই নাই মৰিগাঁৱতে আছে চাগে নিশিতা আজি আহিব নোৱাৰিলে কিন্তু আকৌ আহিম যেতিয়া আমি স্থললৈ আহিম তেতিয়া আমি সকলোকে লগ পাম নিশিতাটো মোৰ ৰীলৰ হিৰ'ইন মোৰ নিজৰ হিৰ'ইনজনী আহিছে দেখোন ক'ত গ'ল নৱনীতা ক'ত গ'ল ইয়াতে আছে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ অসমীয়া বোলছবিৰ আৰু ভ্ৰাম্যমান জগতৰ বিশিষ্ট অভিনেতা যতীন বৰাদী তেখেতক সম্বৰ্ধনা জনাব শুভকান্ত নাথদেৱে আমি এতিয়া সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ নৱনীতা শৰ্মা বৰা বাইদেউ আমি মাজেৰে মাতিছোঁ আপোনালোকৰ সন্মুখত নৱনীতা শৰ্মা বাইদেউ তেখেতক সম্বৰ্ধনা জনাব ধৰণী নাথদেৱে আপোনালোকে অলপ মনোমনে থাককচোন এখেতে মই চিনেমাত মোৰ চিনেমা চাই মই চিনেমাত মৰা অভিনয় কৰিলোঁ এখেতে কিবা এসপ্তাহমান ভাত পানী দেখায় সেইটো কিন্তু সঁচাই ভাল লাগিছে যে আমাৰ অভিনয় অন্তত আপোনাৰ অন্তৰত চুই যাব পাৰিছে